এয়া বনালো দেখিছেনে আচাৰখিনি বনালো আৰু এয়া হ'ল বাৰু দুদিনমান বনোৱা মই ভিডিঅ'টোহে দিছোঁ আজি ছোৱালীয়ে খুব কৈ আছে মা আচাৰ এখন লৈ যাওঁ তাহাঁত নাইকিয়া কাৰণে আচাৰো বনোৱা নাছিলোঁ এতিয়া যিহেতু আমৰ দিন হয় নহয় সেইকাৰণে আমকে অকণমান ওচৰতে খুৰাৰ ঘৰতে আম আছিলে আৰু ল'ৰাটোক ক'লোঁ যে কেইটামান পাৰি দে সি কেইটামান পাৰি দিলে বাৰু আৰু দুইটা মিলি কাটিলোঁ অকলে কটা নাই আমখিনি সৰহ দেই দুইটা মিলি কাটিলোঁ হাতত কিন্তু ক'লা ক'লা হৈ গ'ল গোটেই এয়া দিছে কেঁচাকৈ বনাইছোঁ আচাৰটো এই আমখিনি কাটি সেইদিনাই মই নিমখ হালধি দি অকণমান ৰ'দত দি দিলোঁ আৰু ৰাতিলৈ এয়া মছলাখিনি আনি লগতে দি দিলোঁ মছলাখিনি অকণমান ভাজি দিলোঁ জিৰা ধনিয়া খোৱা চফ দুটামান কালজিৰা এনেকৈ দি আৰু শুকান জলকীয়া সেইখিনি বহুত বেছি মানে মিহি কৰা নাই মছলাখিনি অলপ খহটাকৈ ৰাখিছোঁ তেতিয়া খাই ভাল লাগে মই তেনেকৈ দিওঁ আচলতে আৰু ইঞ্জিন তেলেই দিছোঁ ইঞ্জিন তেল দিলে মই ভাল পাওঁ খাই ভালকৈ তেলখিনি উতলাই ল'লোঁ এইখিনি দিছিলে একেবাৰে কেঁচা হৈ আছে আমখিনি চাওকচোন তাতে সেই মছলাখিনি দি দিলোঁ আৰু এইয়া তেলখিনি গৰম যে কৰিছিলোঁ সেই তেলখিনি দিলোঁ মই বেলেগ জলকীয়া দিয়া নাই অকণমান জলকীয়া গুড়ি অকণ দিছোঁ কিন্তু এই শুকান জলকীয়াটোৰ লগতে মই মানে ভাজি লৈ পিচি দিছোঁ যোনটো ৰঙা জলকীয়া সেইটো আনি একেবাৰে মছলাৰ লগতে অকণমান ভাজি পিচি দিছোঁ তেতিয়া খাই অকণমান বেছি ভাল লাগে মই ভাল পাওঁ আৰু তেনেকৈ চবৰে খোৱাটো বেলেগ ইয়াৰ অকণমান ৰংটো ভাল হ'বৰ কাৰণে কাশ্মীৰী জলকীয়া গুড়ি অকণমান দি দিছোঁ ৰঙা ৰংটোৰ কাৰণেহে দিছোঁ আৰু জ্বলাটোৰ কাৰণে দিয়া নাই মই জলকীয়া সেইখিনি দিলোঁৱেই তাতে তাতে অকণমান কি দিছোঁ জানে অকণমান দেৰিলৈকে ৰাখিব লাগিব তাতে ছোৱালীয়ে লৈ যাব সেইকাৰণে 4 চামুচমান ভিনেগাৰ মই দি দিছোঁ তাতে আৰু নহ'লে মানে বেয়া হৈ যাবও পাৰে কাৰণ দূৰলৈকে লৈ যাব তাহাঁতি ৰ'দত চ'দত ইমান ভালকৈ নিদিব পাৰে মই ইয়াতে দিম একদম সহজ আৰু কেঁচা আমৰ আচাৰ বনাই চাবচোন এনেকৈ আপোনালোকে খুব সহজ কিন্তু খাবলৈও ভাল